আজি কোভিডৰ ভেকচিন ল'লোঁ আৰু তাৰ বাবে মই নিজকে সৌভাগ্যশালী বুলি ভাবিছোঁ, কিয়নো ইতিমধ্যে বিশ্বত বহু লাখ লাখ মানুহৰ এই বেমাৰ হৈছে আৰু বহুতে আনফৰ্চুনেটলি মৃত্যু সাৱটিব লগা হৈছে। তেনে পৰিস্থিতিতো যেতিয়া মই ভেকচিনটো ল'বলৈ সুবিধা পালোঁ, তাৰ বাবে মই নিজকে ভাগ্যশালী বুলি ভাবিছোঁ। আৰু ভেকচিনটো লওঁতে একো অসুবিধা পোৱা নাই, অতি সুন্দৰভাৱে হৈ গৈছে, না কোনো তাতে বিষ বা অন্য কোনো হেৰি আছে। আৰু আমাৰ ইলেকশ্যনৰ যিমানখিনি মানুহ আছে তেখেতসকলক ফ্ৰণ্টলাইন ৱৰ্কাৰ হিচাপে ধৰা হৈছে। গতিকে আজিৰ পৰা আমাৰ জ'নেল ছেক্টৰ অফিচাৰসকল যিসকল পলিং ডিউটিত আছে তেখেতসকলকো আমি বিভিন্ন ঠাইত এই ভেকচিনেশ্যনৰ ব্যৱস্থা কৰিছোঁ। আৰু ইয়াৰ দ্বাৰা মই তেখেতসকলক আহ্বান জনাম যাতে তেওঁলোকে আহি পেলাই নিৰ্দিষ্ট চেণ্টাৰত গৈ এই ভেকচিনটো লয়। তাৰ লগতে ধৰক আজিৰ পৰা আমাৰ যিসকল বয়োজ্যেষ্ঠ ব্যক্তি 60 বছৰৰ ওপৰত যিসকল ব্যক্তি আছে তেনে ব্যক্তিসকলে নিজাববীয়াকৈ আহি ওচৰৰ যি স্বাস্থ্যকেন্দ্ৰ আছে তাতে তেখেতসকলে ভেকচিন ল'ব পাৰে। আৰু এই ভেকচিন ল'বলৈ আহোঁতে তেওঁলোকে খালি নিজৰ পেন কাৰ্ড বা ভোটাৰ ID এই ধৰণৰ পৰিচয় পত্ৰ লৈ আহিব পাৰে।